ভিউৱাৰ্ছ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এপি ৰেখাছ কিটচেন এণ্ড ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকক আমি নিয়মিতভাৱে এইকেইদিন ভিডিঅ'বোৰ দিব পৰা নাই, তাৰ বাবে বেয়া নাপাব আপোনালোকে। আচলতে নেটৱৰ্কটোৰ অকণমান প্ৰব্লেম হৈ থকাৰ বাবে আমি ভিডিঅ'সমূহ নিয়মিতভাৱে দিব পৰা নাই। পুনৰ আপোনালোকৰ মাজলৈ আমি ভিডিঅ'সমূহ নিয়মিতভাৱে আগবঢ়াই যাম। আপোনালোকে চেনেলটো আমাৰ চাই থাকিব। এতিয়া আহিছোঁ ৰেচিপিটোলৈ। আজি মই বনাবলৈ লৈছোঁ শুকান মাছৰ দুটা টেষ্টি ৰেচিপি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে, এনেদৰে বনাই খাই খুবেই ভাল লাগে। বলক তেনেহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। শুকান মাছৰ ৰেচিপিটোৰ বাবে মোক লাগিব বিলাহী, লগতে পিঁয়াজ, আৰু এইফালে মই লৈছোঁ ভোট জলকীয়া, আৰু এইখিনি শুকান মাছ, আৰু লগত লৈছোঁ আদা, নহৰু আৰু মান ধনিয়া। বলক তেনেহ'লে আমি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে শুকান মাছখিনি গৰম পানীত ভালদৰে ধুই ল'ব। গৰম পানী দি। এতিয়া মই শুকান মাছকেইটা ধুই ল'লোঁ গৰম পানীৰে। তাৰপাছত মই এখন পেনত অকণমান তেল গৰম কৰিছোঁ, আৰু এতিয়া মই শুকান মাছকেইটা অকণমান ফ্ৰাই কৰি ল'ম। অকণমান মচমচীয়া হোৱালৈকে ভাজি ল'ব। এইখিনি মোৰ হৈয়ে গৈছে, মই এতিয়া এইখিনি নমাই ল'ম। তেল গৰম হৈ গ'ল, এতিয়া মই ইয়াতে পিঁয়াজখিনি দি ল'ম। এতিয়া মই ইয়াত দি দিম কাটি থোৱা বিলাহীখিনি। এতিয়া মই ইয়াত দি দিম আদা, নহৰু পিচি থোৱা, আৰু লগতে দি দিম ভোট জলকীয়াখিনি। তাৰপাছত মই ইয়াত দি দিম শুকান মাছখিনি অকণমান মই পিচি লৈছোঁ। এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিম। তাৰপাছত মই ইয়াত দিম হালধি, এতিয়া ইয়াত মই দিম অকণমান মছলা। আপোনালোকে নিজৰ মতে দিব পাৰে মছলা। মই ইয়াত দিছোঁ অকণমান জিৰা গুড়ি, তাৰপাছত অকণমান দিছোঁ ৰেড চিলি পাউডাৰ, অকণমান দিছোঁ ধনিয়া, আৰু লগতে অকণমান দিছোঁ গৰম মছলা। তাৰপাছত এইখিনি ভালদৰে লৰাই দিব। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিছোঁ সিজিবৰ বাবে।
এতিয়া মই ইয়াতে কাটি থোৱা মান ধনিয়া দি দিছোঁ। এতিয়া এইখিনি নমাব পৰা হৈ গৈছে, এতিয়া মই এইখিনি নমাই দিম। চাটনিটোৰ বাবে মই লৈ লৈছোঁ এয়া নৰসিংহ পাত আৰু এয়া হৈছে মান ধনিয়া আৰু লগতে কেঁচা জলকীয়া, শুকান মাছ আৰু লগতে এয়া মই লৈছোঁ আদা নহৰু। শুকান মাছকেইটা মই কিন্তু ফ্ৰাই কৰি লৈছোঁ। শুকান মাছৰ চাটনিখিনি পিছা হৈ গ'ল। এতিয়া ইয়াতে অকণমান জোখমতে দি দিব মিঠাতেল। আৰু জোখমতে দিব নিমখ। মোৰ ৰেডি হৈ গ'ল শুকান মাছৰ দুইটা টেষ্টি ৰেচিপি। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন, খাবলৈ খুব টেষ্টি হয়। আৰু যিসকলে ভাবে অকণমান গোন্ধ পাম বুলি, সেইসকলে একেবাৰে গোন্ধ নাপায়। যদিহে এই মাছটো লয়, এই মাছটো হৈছে শুকান মাছ যিটো জুইৰ তাপত মানে শুকোৱা হয়, সেইটো মাছৰ গোন্ধ সাধাৰণতে ইমান পোৱা নাযায়। আগতে ময়ো খোৱা নাছিলোঁ, কিন্তু এতিয়া মই এইটো খাই খুবেই ভাল পাওঁ। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। আৰু যদি আমাৰ ভিডিঅ'টো চাই আজি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা যিটো বেল আইকন আছে, সেইটো আপোনালোকে অল কৰি দিব। তেতিয়াহে আপোনালোকে আমাৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰে সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ।